শ্ৰদ্ধাৰ অসম ভ্ৰমণকাৰী ৰাইজসকল, মই আপোনালোকৰ সন্মুখত এখন বিশেষ উন্নত মানদণ্ডৰ অসমৰ মানচিত্ৰ দেখাব গৈ আছোঁ। আপোনালোকে ভ্ৰমণ কৰা সময়ত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে, তাৰ কাৰণে মই আপোনালোকৰ সন্মুখত এখন মানচিত্ৰ দেখাই আছোঁ, যিখন মানচিত্ৰ ব্যৱহাৰ কৰি আপোনালোকে গোটেই অসমখন ভালদৰে ঘূৰিব পাৰিব আৰু কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে। গতিকে মই মানচিত্ৰখন মাতি দিছোঁ, আপোনালোকে চাই থাকক। এই মানচিত্ৰখন আহিব মই মাতি দিয়াৰ লগে লগে। হৰেণ গৈছোঁ ছাৰ। আহা আহা আহা। এয়া আপোনালোকৰ সন্মুখত মানচিত্ৰখন মানে আহি পাইছে। এতিয়া মই দেখাই আছোঁ, আপোনালোকে ভালদৰে চাই থাকক। প্ৰথমতে আপোনালোকে যদি অসম ভ্ৰমণ কৰিব আহে, তেতিয়াহ'লে আপোনালোকে প্ৰথমতে অসমৰ একেবাৰে শীৰ্ষত থকা কালাপাহাৰলৈকে আহক। এইখন হৈছে কালাপাহাৰ। আপোনালোকে প্লেনেৰে আহক, প্লেনেৰে নোৱাৰে হেলিকপ্টাৰেৰে আহক, হেলিকপ্টাৰেৰে নোৱাৰে ট্ৰেইনেৰে আহক, ট্ৰেইনেৰে নোৱাৰিলে বাছেৰে আহক, যেনেকৈ আহে আহক। প্ৰথমতে আপোনালোকে 2-4 দিন কালাপাহাৰত থাকক। কিন্তু 2-4 দিনৰ বেছি কালাপাহাৰত আপোনালোকে থাকিব নোৱাৰিব, কাৰণ এইকাৰণে এই কালাপাহাৰত বহুতো মানে হিংস্ৰ জন্তু ইয়াত মানে বসবাস কৰি আছে। হয়তো আপোনালোকে বেছি দিন থাকিলে আপোনালোকৰ ক্ষতি কৰিব পাৰে, যেনে বিৰা, লিখা, পুজোলা। তো আপোনালোকে বেছি দিন কালাপাহাৰত থাকিব নালাগে। তাৰপিছত আপোনালোকে তাত 2-4 দিন থাকি অসমৰে মানে চুবুৰীয়া এখন ঠাই কানপুৰলৈকে আহক। এই হৈছে কানপুৰ। এই কানপুৰ আপোনালোকে কানপুৰলৈকে আহক। কানপুৰতো 2-4 দিন থাকক। কানপুৰতো আপোনালোকে বেছি দিন থাকিব নোৱাৰিব, কাৰণ ইয়াত বহুতো ধৰণৰ হাল্লা চিল্লা হৈ থাকে। তো ইয়াতো আপোনালোকে বেছি দিন থাকিলে অলপ অসুবিধা হ'ব। তো আপোনালোকে কানপুৰতো 2-4 দিন থাকক, ঘূৰক। কানপুৰত 2-4 দিন থকাৰ পিছত আপোনালোকে নাগপুৰলৈকে আহক। এয়া হৈছে নাগপুৰ। নাগপুৰৰ এটা বিশেষত্ব হ'ল যে ইয়াত বহুত উন্নত মানদণ্ডৰ মানে ঘি আৰু ক্ৰীম পোৱা যায়। গতিকে আপোনালোকে নাগপুৰত আহি ঘি আৰু ক্ৰীম নিজেও খাওক আৰু ল'ৰা ছোৱালীৰ কাৰণে আপোনালোকে ভৈয়াম ভৰাই ঘৰলৈকে লৈ যাওক। তাৰপিছত আপোনালোকে আহক ভৰলুমুখলৈ। এই ভৰলুমুখৰ এটা বিশেষত্ব হ'ল যে বাহিৰৰ পৰা যিমানবিলাক বস্তু আহে, সেই অহা বস্তুবিলাক ভৰলুমুখেদি চব সোমাই যায়। ভৰলুমুখেদি চব সোমাই যায়। গতিকে ভৰলুমুখতো আপোনালোকে 2-4 দিন থাকক। তাৰপিছত ভৰলুমুখৰ পৰা আপোনালোকে আহক গোলাঘাটলৈ। এই হৈছে আপোনালোকৰ গোলাঘাট। গোলাঘাটতো আপোনালোকে বেছি দিন থাকিব নোৱাৰিব, কাৰণ ইয়াত বহুতো ধৰণৰ বস্তু মানে আপ এণ্ড ডাউন হৈ থাকে, অৰ্থাৎ অহা যোৱা কৰি থাকে। গতিকে গোলাঘাটতো আপোনালোকে 2-4 দিন থাকক। গোলাঘাটৰ পৰা আপোনালোকে আহক যোৰহাটলৈ আহক। যোৰহাট, এই হৈছে আপোনালোকৰ যোৰহাট। গতিকে যোৰহাটতো আপোনালোকে বেছি দিন থাকিব নালাগে, কাৰণ যোৰহাটতো আপোনালোকে বেছি দিন থাকিলে ইয়াত চৰ ঘোচা খোৱাৰ সম্ভাৱনা থাকে, কাৰণ যোৰহাটত এইটো এটা বিশেষত্ব। গতিকে যোৰহাটত আপোনালোকে বেছি দিন থাকিব নালাগে। যোৰহাটৰ পৰা আপোনালোকে আহক। আপোনালোকে জানে যে অসম যাৰ কাৰণে চিনাকি, মানে চাহ যে এই হৈছে অসমৰ 1 নম্বৰ চাহ বাগিচা, আৰু এই হৈছে আপোনালোকৰ 2 নম্বৰ চাহ বাগিচা। আপোনালোকে ইয়াতো আহক, 2-4 দিন থাকক, নিজেও চাহ খাওক আৰু ঘৰলৈকে বস্তা ভৰাই ভৰাই ইয়াৰ পৰা অসমৰ পৰা চাহ লৈ যাওক। তাৰপিছত আপোনালোকে আহক বৰপেটা। এই হৈছে বৰপেটা। আপোনালোকৰ বৰপেটাৰ এটা বিশেষত্ব হ'ল যে বৰপেটাত আপোনাৰ ভৰলুমুখেদি যিমানবিলাক বস্তু সোমায় চব বৰপেটাত ষ্টক হয়, আৰু বৰপেটাত আপোনালোকে বেছি দিন থাকিব নোৱাৰিব। সেই ষ্টক হোৱা বস্তুবিলাক বৰপেটাত মানে কোনে মাৰি কাক খাওঁ, মানে ইয়াত বহুতো ধৰণৰ আলফাৰ গুলি মানে চলি থাকে। তো ইয়াত আপোনালোকে বেছি দিন থাকিলে আপোনালোকৰ গুলি খোৱাৰো সম্ভাৱনা আছে। ইয়াতো আপোনালোকে বেছি দিন থাকিব নালাগে। তাৰপিছত আহক গুৱাহাটী। এই হৈছে গুৱাহাটী। গুৱাহাটী বুলি ক'লে আপোনালোকে জানে, মানে দুৰ্গন্ধময় এলেকা বুলি ক'লেও ভুল কোৱা যেন নহ'ব, কাৰণ ইয়াত নালা নৰ্দমাৰে ভৰি পৰি আছে। গুৱাহাটীৰ এটা বিশেষত্ব হ'ল যে মানে বৰপেটাত যিমানবিলাক বস্তু ষ্টক হৈ থাকে, অৰ্থাৎ জমা হৈ থাকে, সেই বস্তুবিলাক গুৱাহাটীৰ নালাৰ জৰিয়তে গৈ ব্ৰহ্মপুত্ৰত মানে পৰে। আৰু এটা বিশেষত্ব হ'ল যে গুৱাহাটীত যিমানবিলাক ইণ্ডাষ্ট্ৰী আছে, যিবিলাক বেয়া ধোঁৱা, মানে অলাগতিয়াল ধোঁৱা গেছ, চব এই নালাৰ জৰিয়তে ওপৰ ফালে ওলাই যায়। তাৰপিছত আপোনালোকে আহক এই হৈছে নুনমাটি। আপোনালোকে জানে নুনমাটি বুলি ক'লে কিহৰ কাৰণে বিখ্যাত, যে নুনমাটি তেল শোধনাগাৰ আছে আৰু তেলৰ কাৰণে বিখ্যাত। তো আপোনালোকে নুনমাটিলৈকে আহক। নুনমাটিত আহি আপোনালোকে যদি গাড়ী লৈ আহে, তাতো মানে একদম হেঁপাহ পলুৱাই তেল ভৰাই লওক।
আৰু ঘৰলৈকেও বটল ধামা গ্লানত যিহত পাৰে আপোনালোকে ঘৰলৈকেও তেল লৈ যাওক তাৰপিছত আপোনালোক আহক ডিমাপুৰ এই হৈছে আপোনালোকৰ ডিমাপুৰ ডিমাপুৰত আহক আপোনালোকে ডিমাপুৰত এটা বিশেষত্ব হ'ল যে ডিমাপুৰত মানে বহুতো ধৰণৰ ডিমা পোৱা যায় যেনে চৰাই মুৰ্গী হাঁহৰ এইবিলাক ডিমা পোৱা যায় তো আহক আপোনালোকে তাত ডিমা খাওক ঘৰলৈকেও লৈ যাওক তাৰপিছত আপোনালোকে আহক এই গৰল তাৰপিছত আপোনালোকে আহক গৰললৈকে গৰলৰ এটা মানে গৰলতো আপোনালোক বেছি দিন থাকিব নোৱাৰিব কাৰণ গৰলত যাতায়াত ব্যৱস্থাটো সিমান ঠিক নহয় আপোনালোকে গৰলত কেতিয়াবা বেছি দিন থাকিলে হয়তো গাড়ীত গৈ থকা অৱস্থাত মানে বহুতো ধৰণৰ উঠা নামা মানে ঠেকেচা খোৱাৰ বহুত বেছি সম্ভাৱনা থাকে তো গৰলতো আপোনালোকে বেছি দিন থাকিব নোৱাৰিব কাৰণ গৰলত ৰাস্তা ঘাট ফাটা ফুটা ভাঙা চিঙা থাকে আপোনালোকে তাত বেছিকৈ থাকিব নোৱাৰিব গতিকে আপোনালোকে এনেদৰে ভালদৰে এই মানচিত্ৰখন ব্যৱহাৰ কৰি অসমখন ভ্ৰমণ কৰক কোনো ধৰণৰ টেনশ্যন নোহোৱাকৈ ভ্ৰমণ কৰক আৰু আনন্দময় জীৱন যাপন গ্ৰহণ কৰক ধন্যবাদ জয়